Hey friends, যদি আপোনালোকে এতিয়ালৈকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ৰঙা দাগত ক্লিক কৰি দিয়ক আৰু টিলিঙা বজাই ঘৰলৈ আহি যাওক। আজি মোৰ ভিডিঅ'ৰ টপিকটো হৈছে আমি কেনেদৰে 5G স্পীড পাব পাৰোঁ, অৰ্থাৎ 10 MB পাৰ ছেকেণ্ডত পাব পাৰোঁ। 10 MB পাৰ ছেকেণ্ডত পাবলৈ হ'লে আমি প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰত গৈ কিনি নেট অপটিমাইজাৰ এই এপটো আমি ডাউনলোড কৰিব লাগিব। এই এপটো ডাউনলোড কৰাৰ পিছত আমি ইনষ্টল কৰি ল'ব লাগিব। এইটো ইনষ্টল হৈ গ'ল। ওপেন কৰি লওঁ। এইটো গেট ষ্টাৰ্ট ইনেবল অপটিমাইজাৰ নাও স্কেনিং গেমছ ছাৰ্ভিচ। অলপ সময় ল'ব, এইটো কানেক্টিং হৈ আছে। দেখক কানেক্ট হৈ গ'ল। এতিয়া যদি আপোনালোকে কিবা এটা ডাউনলোড কৰে বা কিবা এটা চায়, এতিয়া নেট বহুত ফাষ্ট হ'ব। তেনেহ'লে আজি মোৰ ভিডিঅ' ইমানতে সমাপ্ত। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টছ কৰিব। থেংক ইউ।